বন্ধুসকল আজি পথাৰলৈ আহিছোঁ দেই ধান নিবলৈ মোৰ লগতে দুজন আহিছে এজনজন এতিয়া ধান বহাবলৈ আছে শুই আছে এজন দেখিবলৈ পাইছে তাৰপৰা আৰু এজন আছে আমাৰ তোমাৰ আপোনাৰ তলিক্ষ গগৈক দেখাই দিছোঁ এইটো ধান মানে তেখেতে হেৰি কৰি আছে মুঠিবিলাক গোটাই আছে এই মানে এইবুলি বৰষুণৰ বতৰটো বেছি হ'ল যে গোটেই বোকা হৈ আছে দেখিলোঁ আছে এই মোৰ ভৰি চব গোটেই বোকা হৈ আছে এইবাৰ খেতিটো যি কি নহওক ভাল হ'ল একদম এইবুলি ভঁৰালত ধানে ভৰি পৰিছে আমাৰ এই গোটেই বোকা দেই হ'ব দেখাই দিছোঁ আমাৰ তলিককৈ ধানবিলাক কেনেকৈ গোটাই আছে ডাঙৰি বান্ধিবলৈ এয়া খেতি মজা হৈছে এয়া এইবিলাক ধানবিলাক এই তলিককৈ গৈয়ে গোটাই গৈছে এইবিলাক ধান গোটাই গৈছে ডাঙৰি বান্ধিব তাৰপৰা আমি নিম আৰু অঁ ইয়াৰ আমাৰ হেৰি নিচা আহিছে ধান নিবলৈ এইপিনে আমাৰ ওচৰতে পথাৰ এই ভাওপাচি লৈ আহিছে ধান নিব এইবুলি ধান কেনেকুৱা হৈছে ক'ব নেকি অলপ ধানটো ধানেই বৰ ভাল হৈছে দেই অঁ আমাৰো ভাল আছে ধানবিলাক দেখাই দিছোঁ মুঠি হেৰিবিলাক ধানৰ ঠোকবিলাক এতিয়া ধানৰ ঠোক চব কি সুন্দৰ হৈছে এইবিলাক ধানৰ ঠোক তাৰপৰা এতিয়া মানে ডাঙৰি আমাৰ এই নিচাই বান্ধি দিব আমাৰকেইটা এতিয়া বৰ্তমান আমি এতিয়া দুটাই মানে আমি কেশৱ গগৈ মই জোলাত নি আছোঁ জোলাত কেনেকৈ নিওঁ দেখাই দিছোঁ আপোনাক এয়া চক ইয়াত জোলাত ধান ভৰাই থকা হৈছে এইবিলাক তাৰপৰা আৰু এটা জোলা আছে এইটো আমি লাংজালত ভৰাই পিনে নিম আৰু যিহেতু ডাঙৰি বান্ধিব নাজানো শিকি আছোঁ আৰু এইপিনে তোমাৰ সন্ধিয়াও হ'ব হৈছে আৰু ধান আছে প্ৰায় ধান বহুত আছে কাটিবলৈ ধান এইবিলাক আছে গোটেই দেখিবলৈ পাইছে গোটেই পথাৰ সোণালী হৈ আছে তাৰপৰা এইবিলাক এতিয়া মই ধানবিলাক কোনবিলাক কি ধান আপোনালোকক দেখাই দিছোঁ এইটো তোমাৰ আপোনাৰ এইটো বাছ ধান ৰ'ব দেই দেখাইছোঁ আপোনালোকক এইটো বাছ ধান হয় নাই এইটো বাছ ধান তাৰপৰা এইটো বাছ ধানেই তাৰ বৰা ধানটো বৰা ধানটো অলপ দূৰলৈ যাব লাগিব বৰা ধানটো দেখাই দিছোঁ আপোনালোকক কেনেকুৱা এই গোটেই বোকা এতিয়া বোকা চব বোকা এইবিলাক গোটেই বোকা পানী হৈ আছে তাৰপৰা এতিয়া ডাঙৰি নিম লাহেকৈ ডাঙৰি হেৰি ধান গোটাই আছে বান্ধিবলৈ ডাঙৰি বান্ধিবলৈ তাৰপৰা আমাৰ এই খুৰাই মানে নিচাই হেৰি ভাওপাচিত কেনেকৈ ভৰাই আপোনালোকক দেখাই দিছোঁ ধানবিলাক এইটো মোৰ নতুন চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ইটো চেনেলটো ছাবস্ক্ৰাইব নকৰেই এইটো কৰি দিব আৰু চবে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এয়া ধান আনি আছে ধান এতিয়া কেনেকৈ ভৰাব দেখাই দিছোঁ এইডাল শিকি আমি এইডালত নিব ধান এঠত কেইটা থাকে এঠত ছটা থাকে এঠত এইটো আপোনালোকক বৰা ধানটো দেখাই দিছোঁ ৰ'ব পথাৰলৈ মই কেলৈ দীঘল মানে চাৰ্ট আৰু পেণ্ট পিন্ধি আহিছোঁ আপোনালোকক কৈ দিম মানে যিহেতু পথাৰত ধান পাতে কাটে ন তেতিয়া চিকচিকাই পানী লাগিলে বেছি মানে সজোৱা আগতে লাগে সেইকাৰণে পিন্ধি আহিছোঁ পথাৰৰ ভিউ ভাল আহিছে বেলি পৰিছে এতিয়া বৰা ধান দেখাই দিছোঁ এইবিলাক বৰা ধান এইটো চিঙি দেখাই দিছোঁ এইটো বৰা ধান কোলা এইটো বৰা ধান নহয় জানো এইটো বৰা ধান এই ওচৰতে এখন চুমনি আছে আপোনালোকে দেখিবলৈ পাইছে ইয়াত মুগা পোহে চুমনি আছে গোটেই পথাৰখন দেখাই দিছোঁ আমাৰ পথাৰ তাৰপৰা এইপিনে এখন উইভিং আছে সেইখন দেখিছে চাগে নিকিকে ইয়াত যিহেতু মানে উইভিং মানে এখন হেৰি তাঁতৰশাল মৰাণ শিল্প ইয়াত মানে কিছুমান গাঁৱৰ মহিলাই তাঁত বব যায় আৰু এতিয়া ধান কেনেকৈ নিওঁ আপোনালোকক দেখাই আছোঁ গোটেই ভিডিঅ'টো চাই থাকিব শেষলৈকে অঁ বন্ধুসকল চক এইকেইদিনে ধান ভৰাই আছে দেই তাৰপৰা আমাৰ কুকুৰটোও আহিছে এইটো টনিক দেখাই দিছোঁ ৰ'ব সিও মোৰ লগত মানে আহে ধান নিবলৈ এই পথাৰত কিবা কিবি এন্দু চেন্দু পাই যে সেইবিলাক বিচাৰিব আহে টনি আহ কুকুৰটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি ক'বচোন এইটো চব হাই কৰে উঠ এইটো নাহে চব ইমান আজি আৰু উৎপাত এই গাইজ চব বেলি পৰিছে কি সুন্দৰ লাগিছে ভিউটো এয়া ভিউ চব
অঁ ধানটো ভৰাই হৈছে নে তলিকদা? এই হেৰি মোৰ এই আজি মানে এইটো নতুন চেনেল, যিহেতু ইটো চেনেল ছাবস্ক্ৰাইব নকৰি ময়ো বা মোৰো ভুল আছে, অলপ ভিডিঅ' চিডিঅ' দিব পৰা নাই, অলপ দিগদাৰ হৈছে মোৰ প্ৰব্লেম। এইটো যিহেতু মোবাইলৰ সম্ভাগৰ এইটো মোবাইল কেমেৰা কোৱালিটি বেয়া, এতিয়া নতুনটো আনিলোঁ যিহেতু এতিয়া ভ্লগটোকে বনাইছোঁ। আৰু সেইটো ইটো চেনেলত কভাৰ চং পাই থাকিব শ্বৰ্ট ফিল্ম। তাৰপৰা এইটো এতিয়া আপুনি হেৰি কি বুলি কয় দুআষাৰ কৈ দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ, শ্বেয়াৰ কৰিবলৈ, লাইক কমেণ্ট কৰিবলৈ। এজনেতো লাজেই কয় বাবু ভাইয়া লাজেই কয়, কৈ দিয়ক। অঁ অঁ আপোনালোকক এতিয়া মই অলপ নেচাৰেল ভিউ এটা দেখাই দিওঁ, চাব হা। অঁ এয়া চাব দে গাইজ, এতিয়া হেৰি ধান এতিয়া দাঙিছে আৰু নিব এতিয়া। যিহেতু মই অলপ ভিডিঅ' শ্বুট লৈ লৈছোঁ যে সেইকাৰণে এবাৰত মই নিনিওঁ, নেক্সট বাৰত নিম। আৰু এভাৰ হ'ব ন, ডাঙৰিটো আজি বন্ধা নহ'লে মানে বান্ধি থ'ব, তো কাইলৈ নিম আৰু। এতিয়াতো সন্ধিয়া হ'লেই, গধূলিয়ে হ'ব এতিয়া। এয়া ধান নি আছে, মই দেখাই দিছোঁ এয়া। লগতে ময়ো গৈ আছোঁ পিছে পিছে, এইটোকে কয় পকা ধানৰ মাজে মাজে সৰু সৰু আলি ন। এতিয়া মানে বোকা বোকা আলি হৈ গ'ল, যিহেতু পকি গ'ল, বতৰ হ'ল মাজতে এয়া। তো এতিয়া আমি ধানটো ভঁৰালত ভৰামগৈ। আমাৰ ঘৰটো অলপ যাব লাগিব আৰু এই আলিটো উঠি পিনে অলপ গৈ পাব আৰু। এয়া গৈ আছোঁ আমি। এইটো আমাৰ হৈছে বৰপুখুৰী। এইটো ৰজা দিনতে খন্দা বুলি, মানে ৰজা দিনতে খন্দা হৈছিল আৰু। এতিয়া মানে মানুহৰ মাটি যিহেতু ভাগত পৰিলে কাৰণে ভাগ কৰি লোৱা হ'ল পুখুৰীবিলাক এটা দুটাকৈ। মাছ আছে বহুত, মাছ মানে আগতে মানুহবিলাকে সমিল মিলে ধৰিছিল, এতিয়া নিজে নিজে ভাগ ভাগ কৰি পেলালে। সেয়া ধান নি আছে, ইয়াত মাছ ধৰে, মানে যাৰ ঘৰৰ মালিক আৰু সেই ঘৰে ধৰে। এইটো বোলে আমুকৰ পুখুৰী, সেইটো তামুকৰ পুখুৰী, কেইবাটাও আছে। পুখুৰীটো অলপ সৰু হ'ল, ঠেকো হ'ল মাটি খহি খহি। এইটো আহি গ'ল মোৰ টনি। তাৰপৰা এইপিনে আমাৰ বৌ আহিছে দেই, বৌ এইগৰাকী দেখিলোঁ পাইছে, বৌ আহিছে ধান দাই কটাইটো। এইটো বৰা ধান দাইছিলে নেকি, আহি আছে বৌ। এইকেইটা পালে, বলক। এয়া গাইজ বৰ্তমান আহি পাই গ'লেহি আমাৰ ভঁৰালত ধান এইবিলাক ভৰাই থকা হৈছে। যিহেতু ভৰুৱাখিনি দেখাব নোৱাৰিলোঁ, সিহঁতি জাপি থকাখিনি, মানে সিহঁতি আগত আহি সোনকালে পাই গ'লি, মই অকণমান দেৰি হৈ গ'ল। দেখাই আছোঁ এইখিনি। এইটো চক তলত নামি আছে। এইটো হেৰি গাইজ, যিহেতু ভিডিঅ'টো আপোনালোকক ধান নিয়াকৈ দেখালোঁ, আৰু নেক্সট ব্লগত পাই থাকিব কিবা কিবি, মানে এইবিলাক খেতিৰ বিষয়লৈ পাব, যিহেতু খেতিয়কৰ ল'ৰা। বেলেগ ভিডিঅ' পাব আৰু। এতিয়া ভিডিঅ'টো শেষ কৰোঁ আৰু, বাই বাই।